ৰ'দটো একেবাৰে দিনটো নোলালেই, জুইকে ফুৰাই থাকিলোঁ আজি দিনটো জানেনে। আৰু তাকে বহি বহি ভাবিলোঁ কিবা এটা স্পেচিয়েল ৰন্ধা যাওক। সেইটো কাৰণে মই এনেকৈয়ে কলপাত কেইখনমান মানুহজনক কাটি দিব দিলোঁ। কাটি দিয়াৰ পিছত ধুনীয়াকৈ ধুই পখালি সেকি ল'লোঁ, অকণমান লেৰেলাই লৈছোঁ। আপোনালোকে জানেই ভাপত দিয়া মাছ বনাম, আৰু আপোনালোকে সকলোৱে জানেই ৰেচিপিটো। মইনো কেনেকৈ বনালোঁ তাকেই আপোনালোকে অকণমান দেখুৱাওঁ। আৰু এবাৰ মই বনোৱাৰ দৰে খাই চাবচোন, একেবাৰে সহজ পদ্ধতিত বনালোঁ দেই। তাৰপিছত ধুনীয়াকৈ পেষ্টটো বনাইছিলোঁ মই, সৰিয়হ, মগজগুটি, তাৰপিছত আদা নহৰু দি দিছিলোঁ, আৰু জলকীয়া, ধনিয়া, পুদিনা এই গোটেইকেইটা দি ধুনীয়াকৈ মিক্সিত গ্ৰাইণ্ডাৰত মই মাৰি ল'লোঁ। তাৰপিছত তাতে অকণমান মিঠাতেলৰ পৰিমাণটো আপোনালোকে দি থাকিব, কাৰণ মিঠাতেলৰ গোন্ধটোতে বহুত ধুনীয়া এটা মানে খাবলৈ বহুত টেষ্টি হৈ যায়। আৰু মাছকেইটুকুৰা দেখুৱালোঁ যে মই এক্সট্ৰাকৈ থৈ দিছিলোঁ, সেকি পেলাই থৈছিলোঁ যে মই ডাইৰেক্ট কেঁচাকৈ দিবলৈ মই বেয়া পাওঁ মানে। অকণমান সেকি পেলাই ল'লে বস্তুটো মানে ভাল লাগে আৰু খাই। তাতে মই যিখিনি পেষ্ট বনাই থৈছিলোঁ ধুনীয়াকৈ মাছকেইপিচৰ গাত ধুনীয়াকৈ লগাই কৰি এখন এখন কলপাতত দি গ'লোঁ। 4 পিচ মাছ 4খন কলপাতত ধুনীয়াকৈ মই দি পেলাই এয়া কলপাতেদি মেৰিয়াই গুলি সূতাৰে ধুনীয়াকৈ বান্ধি ল'লোঁ। 4টা টোপোলা হ'ল। তাতে মই এটা ফুটা চৰিয়াৰ ওপৰত বস্তুটো দিলোঁ, আৰু এটা চচত পানীখিনি দি ভাপটো অহালৈকে মানে ধুনীয়াকৈ ঢাকি দিলোঁ। ঢাকি দিয়াৰ পিছত মাজে মাজে আপোনালোকে আহি পেলাই অকণমান মাজে মাজে চাব আৰু লুটিয়াই দিব। এটা ছাইড হোৱাৰ পিছত নেক্সট ছাইডটো তেতিয়াহে হ'ব। আৰু বহুত টেষ্টি আছিল, মোৰ ভিডিঅ' কৰা নহ'লে সঁচাকৈ বহুত বেছি ভাল লাগিলে। মই বনোৱাৰ দৰে এবাৰ খাই চাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ, বাই বাই।